গাইজ মই বৰ্তমান জিতুলৰ সৈতে মানে জিতুলৰ লগত আছোঁ চিনেমা হলৰ আগত। আজি চিনেমা ৰিলিজ হ'ব গৈ আছে হিমাংশু প্ৰসাদ ছাৰৰ ব্লু ফিল্ম। চ' আমি চিনেমা চাম 2টা বজাত ৰঙীয়া চিনেমা হল আৰু এই সপ্তাহ 2টা বজাতে চিনেমা হ'ব। চ' অলপ পিছত দেখা যাব চিনেমা হলৰ পৰা ওলাই অহাৰ পিছত কোনে কেনেকুৱাকৈ কি কয় আমি দেখাম মোৰ চেনেলত। বলক চাই লওঁ তাৰে পিছত মানুহবিলাকে কেনেকৈ কি কয় দেখা যাব। তাৰে পিছত আপোনালোকে চাব হওক, যদি মানুহে ভালকৈ কয় আপোনালোকে চাব হওক, যদি বেয়াকৈ কয় তেনেহ'লে বেয়া বুলিয়ে ক'ব, কথা নাই। কিন্তু চিনেমাখন চাই কিনেহে গম পাব আপোনালোকে চিনেমাখন কেনেকুৱা কি কেনেকৈ বনাইছে। চ' মোৰ বিচাৰত চিনেমাখন নিশ্চয় ভাল হ'ব, যিহেতু মই আগতে এবাৰ চাইছোঁ। চ' দেখা যাওক, মই আজি আৰু এবাৰ চাম আৰু মই পাৰিলে পৰহিও এবাৰ চাম, মানে যিহেতু চিনেমাখন ভাল হৈছে, চালে চাওঁ লাগি থাকে। বলক চিনেমাখন চাই লওঁ। অসমীয়া চিনেমা, আমি অসমীয়া মানুহ, আমি অসমীয়া যিহেতু চাব লাগে। বলক অসমীয়া চিনেমাখন বচাই ৰাখোঁ বলক। নমস্কাৰ, মই জিতুল ৰাজবংশী। আজি গোটেই সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো মুক্তি পাবলৈ গৈ আছে ব্লু ফিল্ম, যিখন চিনেমাত মই মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰিছোঁ। আপোনালোকে ধ্ৰুৱৰ এই ভিডিঅ'টো চাই গমেই পাব চিনেমাখন কেনেকুৱা হৈছে। মানুহবোৰৰ ৰিয়েকশ্যন শুনি, মানুহবোৰৰ কথাখিনি শুনি আপোনালোকে আহক চিনেমাখন চাওক। মই বিশ্বাস কৰোঁ যে আপোনালোকেও চিনেমাখন চাই উঠি আৰু 10জনক ক'ব পাৰিব। ধন্যবাদ। নমস্কাৰ, মই মৃণাল। আৰু আজি এটা শুভ মুহূৰ্ত, এই অসমীয়া চলচ্চিত্ৰৰ যিটো দুৰৱস্থা তাৰ কাৰণে শলাগ লৈছোঁ হিমাংশু দাক। ইমান ধুনীয়া চিনেমা শুনিছোঁ, বহুত ভাল হৈছে। আৰু আমি জলে আহিছোঁ চাবলৈ, আৰু সকলোলৈ অনুৰোধ জনাইছোঁ সকলো আহক, উপভোগ কৰক অসমীয়া চিনেমা। আৰু জয়টো অসমীয়া চিনেমা, সদায় আগুৱাই যাওক। থেংক ইউ। গাইজ চাই লওক ব্লু ফিল্মৰ লাইন, ধুনীয়াকৈ লাইন পাতি আছে। এইখিনি জোৰত কওক। হিন্দী চিনেমা ভাল নাপাওঁ বেছি, ভাল পাওঁ। মই এইটো আগত চাম হিন্দী চিনেমা। মই 20 টকা দিলে 400 টকা পাম। সদায় আমি আগবাঢ়ি যাবলৈ যদিও নামটো বিতৰ্ক কৰি আছে বহুতে, কিয় আপোনালোকে ছবিখন চালেহে অনুমান কৰিব পাৰিব যে থাকিবলগীয়া কেৱল সকলো উপায় সেইটোৱে কামনা কৰিছোঁ। এখন চিনেমাতে একোটা বেলেগ মেছেজ থাকে, সকলোৱে জানে অসমত আহিছে। গতিকে আজিও আহিছে, আমাৰ স্বাধীনতাতে মাতিছে আৰু বহুত বন্ধু আহিছে, ৰঙীয়া উঠি আহিছে, ভাল লাগিছে। আৰু আশা কৰিছোঁ অসমবাসীৰ ৰাইজে এই ফিল্মখন আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। সকলোৱে আহক আৰু সকলোৱে চিনেমাখন উপভোগ মানুহে চাব, এইটো ফিডবেকটো পায়। কাইলৈ পৰহিলে আৰু পিছলৈকে মানুহবোৰ দৌৰি আহিব। বহুত শুভেচ্ছা ব্লু ফিল্মৰ আটাই ভাল হওক, চিনেমাখন ভাল কৰি যাওক। আমি টিকেটটো দেখাই লওঁতে দেখাই কিনে ভিতৰত যাওঁ বলক। সোমাই আহিলোঁ, এতিয়া এইপিনে যাম, এইপিনে আমি এতিয়া তলত যিহেতু চাম, আমি তলতে চাম আজি। বেগ থ'ব লাগিব এতিয়া, মোবাইলটো লওঁ। আৰু চিনেমা চাব আহিলে প্ৰথমতে বেগটো ইয়াতে থ'ব লাগে, নহ'লে ভিতৰত বেগ নিব নিদিয়ে। বেগ ইয়াতে থ'ব, বাকী পাৰ্চনেল বস্তুবিলাক লৈ যাব। বলক আমি গৈ থাকোঁ, দেখাম যিমান পাৰোঁ চিনেমাৰ অকণমান দেখাম, গোটেইখিনি দেখাব নোৱাৰোঁ যিহেতু। বলক
টিকেট কৰি দিছোঁ সিনেমা ব্লু ফিল্ম সেইটোৱেতো কি পাচ্ছি সিহঁতে কৰছি তই পাৰবি কলেজ কওক কওক আপুনি কিবা ক'ব নেকি নকওঁ কেনেকৈ চিনেমাখন কেনেকুৱা আপোনাৰ এনে কেনেকুৱা একচেন আপুনি কওক মানে কওক আপুনি কিবা ক'ব ৰেন্দা কওক কিবা ক'ব নেকি পুৰা মজা না চাব লাগব এখন কেনেকুৱা ৰিয়েল কাহিনী ৰিয়েল গাড়ী চলি আছে বৰ্তমান সেইখিনিয়ে চলি আছে মানে সঞ্জীৱ তুমি কোৱা ইয়াত কেনেকুৱা লাগছে সকলোৱে চাব তাৰপিছত নিজে গম পাব এখন কেনেকুৱা হৈছে মোৰ এটা অনুৰোধ সকলোৱে যেন আহি পেলাই চিনেমা হলত চাই এইখন সেইটোৱে ক'ব এয়া চালো ভাল লাগিল ভাল লাগছে নে বোলো ফিল্ম ক কি ক'বা ধুনীয়া ধুনীয়া নে ক কেনেকুৱা লাগছে চিনেমা কেনেকুৱা লাগছে মজা গাইজ ব্লু ফিল্ম চাই ৰঙিয়াত অলপ কাম আছিলে ৰঙিয়াত অলপ কাম কৰিলোঁ কৰি কিনে কিবা অলপ কাম আছিল কৰিলোঁ কৰি কিনে এতিয়া আহি পাইছোঁ মানে অলপ আগত আহি পাইছোঁ দোকান চ' দোকানৰ পৰা এতিয়া যাম ঘৰত বহুত গাটো বেয়া লাগি আছে চ' ৰাতিপুৱাৰ পৰা যিহেতু সেইখিনি কাম কৰিলোঁ ব্লু ফিল্ম চালোঁ ব্লু ফিল্মৰ আগত কিবা কিবি আহিছিল অকণমান সেইখিনি কৰিলোঁ আৰু গধূলি টাইমতো কিবা অলপ কাম আছিলে সেইখিনি কৰিলোঁ চ' কৰি কিনে ডাইৰেক্ট দোকানৰ পৰা এতিয়া ঘৰত যাম ঘৰত যাই অলপ ফ্ৰেছ হৈ কিনে ভাত পানী খাই শুম চ' ব্লু ফিল্মখন চাব কিন্তু এটা কণ্ডিশ্যন আছে ব্লু ফিল্মখন 18 বছৰৰ তলত নহয় 18 বছৰৰ ওপৰত চাব যিমানখিনি পাৰে 18 বছৰৰ ওপৰত চাব আৰু ফেমিলি লৈ নাচাব পাৰিলে চাব অকলে চাব ব্লু ফিল্মখন ইমানো বেয়া নহয় আৰু বঢ়িয়া ফিল্ম ধুনীয়া ফিল্ম মই চাইছোঁ দুবাৰকৈ চাইছোঁ আৰু পাৰিলে পৰহি মানে চাম বুলি ভাবিছোঁ চাওঁ মানে চাওঁ লাগে বহুত ভাল ফিল্ম হয় বহুত ভাল এটা মেছেজ আহিছে চ' আপোনালোকে চাব আজিলৈ ব্লগটো ইমানেই আছিল ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ব্লু ফিল্ম চাবলৈ নাপাহৰিব কাৰণ কিয় বহুত কষ্টৰে বনাইছে বহুত অসমীয়া ফিল্ম আমাৰ অসমত উঠিব লাগে চ' এইখিনিয়ে কৈ ব্লগটো আজি সামৰিছোঁ